ডিলাইট আৰক্ষীৰ নাকা তালাচীত বুজন পৰিমাণৰ নিচাযুক্ত জাবা টেবলেট জব্দ বুধবাৰে সন্ধিয়া অসম নাগালেণ্ড সীমান্তৰ ডিলাইট বুজন পৰিমাণৰ নিচাযুক্ত জাবা টেবলেট সহ দুটা সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় প্ৰতিদিনৰ দৰে আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত ডিমাপুৰৰ পৰা মাঞ্জা অভিমুখে আহি থকা AS14E 9137 এল্টো কাৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ থকা এখন বাহনত তন্নকৈ তালাচী চলাই মুঠ 20 বাণ্ডল নীলা ৰঙৰ টেবলেট উদ্ধাৰ কৰা হয় বাণ্ডলসমূহৰ 200টা ষ্ট্ৰিপত মুঠ 40,000 টেবলেট উদ্ধাৰ কৰা হয় বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্ম আৰু নিৰপেক্ষ সাক্ষীগণৰ সাক্ষাতে টেবলেটসমূহ জব্দ কৰা হয় এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ মুজিবা বেগম আৰু হুজাই জিলাৰ ইছলামুদ্দিনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে